প্ৰথমত 10টা বজাত 10:30 বজাত মেডিকেল কলেজৰ ক্ৰিটিকেল কেয়াৰ ইউনিট আমি ফাউণ্ডেশ্যন কৰিছোঁ। এইটো খুব ভাল। আমি মেডিকেল কলেজ হিচাপে যিটো থাকিব লাগিছিল আগত নাই, এতিয়া সেইটো আমি আজি ক্ৰিটিকেল কেয়াৰ ইউনিট যিটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। খুব ভাল প্ৰজেক্ট এইটো থাকিবই লাগিব মেডিকেল কলেজত। আৰু মেডিকেল কলেজে প্ৰিন্সিপাল হওক বা যিখিনি এডমিনিষ্ট্ৰেশ্যনৰ ষ্টাফসকল আছে, সিহঁতে কিছুমান আৰু এই মেডিকেল কলেজটো চলাবৰ কাৰণে কিছুমান আৰু ষ্টাফ বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন ইছেঞ্চিয়েল আছে বুলি ইমিডিয়েট লাগে বুলি কৈছে। তো সেইখিনি গোটেই কথা লৈ পেলাই মই CM ছাৰৰ লগত একবাৰ এই মেছেজটো দিম আৰু বহিম। তো মেডিকেল কলেজ চলাবৰ কাৰণে কিছুমান আৰু ষ্টাফৰ প্ৰয়োজন বা কিছু আৰু সমস্যা আছে বুলি কৈছে, সেইটো মই শ্বেয়াৰ কৰিম CM ছাৰৰ লগত। আৰু ছেকেণ্ডত আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিত যিটো এডমিনিষ্ট্ৰেটিভ বিল্ডিং, সেই হৰিণাগুৰিত আমি ফাউণ্ডেশ্যন কৰিছোঁ। খুব ভাল নতুন ইউনিভাৰ্চিটি হিচাপে এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ প্ৰয়োজন আছে, সেইটো আমি আজি ফাউণ্ডেশ্যন কৰিছোঁ। লাষ্টত এতিয়া আমি ডিজিটেল ষ্টুডিঅ', তো যিসকল কালচাৰৰ লগত ৰিলেটেড ইহঁতৰ কিছু এটা হ'লেও আমি সমাধান কৰি দিব পাৰে নেকি, সেইটো ভাবি পেলাই আমি এই ডিজিটেল ষ্টুডিঅ'টো আমি ইয়াত আমি হালাৰদুৱালত আমি ফাউণ্ডেশ্যন কৰিছোঁ। প্ৰথমত আমি 10 কোটি আমি ফাৰ্ষ্ট কিবাটো দিছোঁ, আৰু এইটো 10 কোটিতে চাফিচিয়েণ্ট নহয়, আমি জানো হয়তো 40 কোটি 50 কোটি বা 100 কোটি লাগিব পাৰে। লাহে লাহে আমি এইটো যিমান পাৰে এই 5 বছৰৰ ভিতৰত হয়তো আমি যদি কমপ্লিট কৰিব পাৰে, আমি 5 বছৰৰ ভিতৰত BTC গভৰ্ণমেণ্ট হিচাপে অকল 10 কোটি নহয় 50 কোটিলৈকে আমি ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। আৰু ইয়াতকৈ বেছিও হ'ব পাৰে। মুঠতে ভাল ষ্টুডিঅ' হ'ব লাগে, যিসকল কালচাৰ ৰিলেটেড বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আছে, সিহঁতে যাতে কলকাতা, গুৱাহাটী বা দিল্লী, মুম্বাইত যাব নালাগে। এই ফেচিলিটিবিলাক আমি গোটেই ফেচিলিটিবিলাক ৰাখিবৰ কাৰণে আমি ইয়াত এই প্ৰজেক্টটো কৰিছোঁ। অকল 10 কোটিতে নহয়, বহুত লাগিব পইচা। কথা সেইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে অসমত মাৰ্চ মাহত। এনেকুৱা এইফালে প্ৰথম সপ্তাহৰ ভিতৰত আহিব বুলি আমি শুনি আছোঁ। যদি প্ৰথম সপ্তাহ নহয়, ছেকেণ্ড উইকতো আহিব পাৰে। কিয়নক কোকৰাঝাৰ কেলেম্পুৰ যিটো ৰেলৱে লাইন, সেইটো ফাউণ্ডেশ্যন কৰি যাব। তো মোৰ এটাই কিবা যে যিহেতু বহুত বছৰৰ পিছত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, আমি BTCৰ কাৰণে কিবা এটা ভাল পেকেজ আমাক কাৰণে যাতে দি যায়, তাৰ কাৰণে মই অনুৰোধ কৰিম। কি ভাল পেকেজ দিয়ে সেইটো পিছৰ কথা হ'ব, কিন্তু আমি অনুৰোধ জনাম যে BTC বাকী ৰাইজৰ কাৰণে ভাল এটা পেকেজ দি যাওক বুলি আমি অনুৰোধ কৰিম। ৰাজ্যসভাৰ যিটো নিৰ্বাচন আহি আছে, নিৰ্বাচন আহি আছে, সকলোৱে শুনি আছে। কেতিয়া হ'ব সেইটো আজিলৈকে ডিক্লেয়াৰ হোৱা নাই, কিন্তু আমাৰ BPF দল হিচাপে অহা 25 তাৰিখৰ পৰা, এই ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ আমি মাছ ৰেলী লৈছোঁ। এই মাছ গেডাৰিং প্ৰগ্ৰাম লৈছোঁ দলৰ পৰা। তেতিয়া আমি গম পাম কোনটো সমষ্টিত আমি দলে কিমান ষ্ট্ৰং। যেনিবা কচেগাঁও চাব ডিভিজন হিচাপে আমি একবাৰ ৰেলী কৰিব 25 তাৰিখত, ইয়াৰ পিছত পৰ্বতজোৰাত কৰিব, ইয়াৰ পিছত কোকৰাঝাৰ কৰিব, ইয়াৰ পিছত খাজুলগাঁও, বিজনী, এনেকুৱা 10টা জিলা হিচাপে আমি একদিন সময় লৈ পেলাই মাছ গেডাৰিং কৰি ৰেলী কৰিব বিচাৰিছে। তেতিয়াই মই গম পাম যে কোনটো সমষ্টিত BPF জিকিব পৰা অৱস্থাত আছে। এতিয়া মই ক'ব নোৱাৰে যে চব সমষ্টিত আমি জিকিব পাৰে, সেই আজিৰ দিনত মই এইটো ক'ব নোৱাৰিম। মুঠতে মই ৰেলী কৰি চাম, তেতিয়া মই গম পাম যে এই সমষ্টিত আমি জিকিব পাৰিম। ৰাজ্যসভাৰ সাংসদৰ বাবে ৰাজ্যসভা এই মাৰ্চৰ ভিতৰত 3টা চিট খালী হ'ব বুলি কৈছে। এইটো
পাম নাপাম আমি ৰিকুৱেষ্ট কৰি চাম যাতে আমাকো এটা দিলে ভাল এই কথাটো মই ৰিকুৱেষ্ট কৰি চাম বাছ স্যাৰ এনডিএৰ যিটো ৰাজ্যসভাৰ নিৰ্বাচন এই নিৰ্বাচনত এইটোৱে এনডিএ পাৰ্টি হিচাপে এইটোৱে কৈছোৱে নাই এন ডি এ 101টা পাৰ্টি আছে অল ইণ্ডিয়া হিচাপ নাই বহুত এন ডি এ পাৰ্টনাৰ ইয়াৰ ভিতৰত যেনিবা অসমতো আছে এন ডি এ বহুত ডাঙৰ টিম হওক সৰু টিম হওক গোটেই মিলাই পেলাই বহুত আছে তো ইয়াৰ ভিতৰত ৰাজ্যসভা এম পিটো আমি পাম না কোনোবাই পাব এতিয়া সেইটো লৈ মই চিৰিয়াছ নহয় মুঠতে